নমস্কাৰ সকলোকে পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰে স্বাগতম জনালোঁ মোৰ ফালৰ পৰা। আৰু আজি মোক ডিপেণ্ডাৰ ল'ব আহিছে কাম কৰিব, এতিয়া কাম কৰিব যাম। আজি ভিডিঅ'টো ঘৰৰ পৰা মজাকৈ ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে এতিয়া মজাকৈ সকলোকে চাই থাকিলে ভিডিঅ'টো। আৰু এইফালে মজাকৈ ল'ব আহিছে বাইকখন এইফালে পূৰা চাদা মূলা তেজপাত, যেটা ভিডিঅ'ত দুখান গোটাই চাদা মাৰাই দেখা পাই থকা তাত। 1 মিনিট টাইম চাদা খাব নাপালে একদম ভাল নালাগে নেকি, সেইটো কাৰণে পূৰা মাৰি থাকে। এতিয়া যাম আৰু কাম কৰা জেগা লাগি চাই থাকক। আৰু গাইছ ইফালে আহি কেনে সেই চাৰক লাগ পাইছোঁ, চাওক কি লেভেলত যাই আছে একদম। মনে টোপনি মানে উঠাই কেনে লৈ ৰাহুল সিং খালি বিৰাট কষ্ট হৈছে না, ঢালাই মাৰা আছিল সেইটোৰ কাৰণে আজি পূৰা এতিয়াই উঠি কিনে এতিয়া ফাইনেলি আহি পালোঁ আমি কাম কৰা জেগা। এতিয়া কোদাল চোদাল লৈ ল'লোঁ আৰু ৰুম এটা মজাকৈ সমান কৰিব আছে। ইফালে ৰাহুলটো আহিছে বস্তু লৈ কিনে মজাকৈ এতিয়া যাম আৰু কাম কৰা ওচৰলৈ। আৰু আমি কালি এইটো ৰুম মজাকৈ ঢালাই কৰি থৈ গৈছিলোঁ, চাওক ইফালে চাব পাৰে মজাকৈ বোলে ঢালাই কৰি থৈ গৈছোঁ। আৰু এইটো গাহৰি গণ্ডুল এতিয়া বান্ধি আছোঁ আমি মজাকৈ, মানুহ ফৰমাইন কৰি বনাই দিছে। আৰু ইফালে আজি এইটো থুমুচ মাৰিব আছে গেছ, এই হ'লে আহিবাল চাগে থৰমুচ চৰমুচ ফালে সেইটো ৰুম আজি কৰিম। এতিয়া চাফা কৰোঁ ৰুমটো মজাকৈ চাই। আৰু গাইছ ইফালে পূৰা গৰম দিছে, চলা তলা শুকাইছোঁ, ইফালে মজাকৈ কাম কৰি আছে। এতিয়া মাটিখিনি সমান কৰিলে থৰমুচ মাৰোঁ। ৰাহুলে বহি আছে। গাইছ এতিয়া মজাকৈ আমাৰ কাম কৰা হৈ গ'ল, এইফালে থৰমুচ মাৰা হৈছে আৰু এইফালে ৰাহুলে এতিয়া তামোল কাটি আছে। আজিৰ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা। নেক্সট এটা ভিডিঅ'ত আৰু লগ পাম। আজিলৈ বাই বাই।